আৰু ট্ৰিটমেণ্ট আছে। পোৱালিটো খুব দুৰ্বল হৈ গৈছে কাৰণে তাক কি দিব লাগিব কি নিদিব লাগিব, সিহঁতৰ ইমিউনিটি চিষ্টেমটো আচলতে ভাল হৈ থাকিব লাগিব। চকুকেইটা এনেকৈ জাল মাৰি যায় যে, আৰু চকুটো অলপ ফুলি গৈছে দেখিছেনে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এটা বিশেষ ভিডিঅ' আপোনালোকক ছাগলী পালনৰ ওপৰত দিবলৈ মই ওলাইছোঁ। আচলতে ছাগলী আপোনাৰ 3 মাহৰ পৰা আপোনাৰ 4-5 মাহৰ ভিতৰত যিখিনি পোৱালি হৈছে, এতিয়া নতুনকৈ এটা বেমাৰ আচলতে আহিছে। ময়ো কেইটামান লোকেল ছাগলী পুহি আছোঁ, আপোনালোকে হয়তো জানে মোৰ যিসকলে ভিডিঅ' চায়। তো আজি এটা বিশেষ বেমাৰ আচলতে ধৰা পৰিছে। আজি এই বছৰহে এই বেমাৰটো অহা দেখিছোঁ, আৰু মই কথা বতৰা ভেটেনেৰীৰ লগত পাতি মেলি আজি জানিছোঁ বুজিছোঁ, আৰু সেইটোৱে আপোনালোকক জনাম বুলি ভাবিছোঁ। ইয়াৰ পৰা আচলতে কেনেকৈ পৰিত্ৰাণ পাব পাৰি, আহক আগতে আপোনালোকক সেই বেমাৰ হোৱা ছাগলীকেইটাৰ আগত দেখুৱাই লওঁ। চব পোৱালিটো সেইটো প্ৰায় 3 মাহৰ পৰা 3.5 মাহৰ ভিতৰত আছে পোৱালিবোৰ। এনেকুৱা পোৱালিবিলাকৰে আচলতে বেমাৰবোৰ দেখিবলৈ পোৱা গৈছে। এতিয়া বৰ্তমান এই পোৱালিটো আপোনালোকক ভালকৈ দেখুৱাইছোঁ। চব খুব দুৰ্বল হৈ গৈছে, আৰু চকুটো এনেকৈ জাল বান্ধি যায়, আৰু চকুটো অলপ ফুলি গৈছে দেখিছেনে। খুব মানে একদম দুৰ্বল পোৱালিটো দেখিছেনে। তো এইটো খুব সোনকালে যদি চিকিৎসা নকৰে, আপোনালোকৰ মানে যিসকলে ফাৰ্মিং টাইপত কৰি আছে, ফাৰ্মখন ধ্বংস হৈ যোৱা চান্স আছে। গতিকে এইটো মানে যিমান পাৰি সোনকালে আচলতে ইয়াৰ ট্ৰিটমেণ্ট কৰিব লাগিব। চব পোৱালিটো দুৰ্বল কেনেকৈ পৰি গৈছে, উঠিবলৈও ইয়াৰ জোৰ নাই দেখিছে নহয়। সেই পাততে লাগি আছে, চব পাত খাবলৈ মন কৰা নাই। আচলতে প্ৰায় 2 মাহমান হৈ যোৱাৰ পিছৰ পৰা আচলতে সিহঁতি পাতবিলাক খাবলৈ লয়। চব তেনেকুৱা দুৰ্বল হৈ গৈছে পোৱালিটো। আৰু আছে, আৰু এটা হৈছে মোৰ পোৱালি এনেকুৱা। চব ইয়াৰ কি ট্ৰিটমেণ্ট হয় সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যাব, চাই গ'লে অলপ হ'লেও আপোনাৰ সুবিধা হ'ব বুলি মই আচলতে ভাবি পেলাই ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। উঠাই দিলেহে উঠিব পাৰে। আচলতে এই 3 মাহৰ পৰা 3 মাহ 4 মাহ 3.5 মাহ এনেকুৱা পোৱালিবিলাকৰ আচলতে বেমাৰটো দেখিবলৈ পোৱা গৈছে। তো আহক ইয়াৰ ট্ৰিটমেণ্টটো কি হয় মই আপোনালোকক দেখুৱাইছোঁ। তো ইয়াৰ বিশেষ ট্ৰিটমেণ্ট একো নাই। এইটো অলপ গৰম পানী, আপোনালোকে কুহুমীয়া গৰম পানী ল'ব লাগিব। এইটো কুহুমীয়া গৰম পানী ল'লে আপোনালোকে ইয়াত নিমখ সামান্য, আপোনালোকে মচুৰ দাইলটো সমান অকণমান নিমখ দিলে বছ হৈ গ'ল, বিশেষ নহয়। দিলে ই এনেকৈ গুলি ফটাকানি এখন লৈ আপোনালোকে প্ৰথমতে ইয়াত কৰিব লাগিব কি, সিহঁতৰ চকুকেইটা জাল মাৰি যায়। অলপ দেখুৱাবচোন। চকুকেইটা আপোনালোকে খুব ধুনীয়াকৈ সুন্দৰকৈ তেনেকৈ পানীটোৱে সৈতে ধুই দিব লাগিব। চকুটো জাল মাৰি গৈছে, চকুটো এনেকৈ খুব সুন্দৰকৈ ধুনীয়াকৈ ধুই ল'ব লাগিব। ইয়াৰ পিছত আৰু ট্ৰিটমেণ্ট আছে। পোৱালিটো খুব দুৰ্বল হৈ গৈছে কাৰণে তাক কি দিব লাগিব কি নিদিব লাগিব, সিহঁতৰ ইমিউনিটি চিষ্টেমটো আচলতে ভাল হৈ থাকিব লাগিব। অকণমান জোৰদাৰী হৈ থাকিব লাগিব বস্তুটো। খুব দুৰ্বল হৈ গৈছে দেখিছে নহয়। আগত পহিলাতে আপোনালোকে মই যেনেকৈ এনেকৈ ধুইছোঁ কুহুমীয়া গৰম পানী, অকণমান মচুৰ দাইলটো সমান নিমখ দি আগত পোৱালিকেইটা চকুকেইটা এনেকৈ জাল মাৰি যায় যে, আৰু চকুটো অলপ ফুলি গৈছে দেখিছেনে। এইটো অকল মোৰেই নহয়, প্ৰায় মানুহে এইটো হ'বলৈ লৈছে বেমাৰ। মানে প্ৰায় যিসকল আচলতে ছাগলী পালক আছে তেওঁলোকেও হয়তো গম পাইছে এতিয়া এই বেমাৰটো আহিছে। চকুকেইটা এনেকৈ ফুলি যায় দেখিছেনে, চকুটো ফুলি গৈছে। তো এনেকৈ আগত আপোনালোকে ধুৱাই ল'ব ধুনীয়াকৈ। ধুৱাই লৈ এতিয়া আপোনালোকে কি দিব লাগিব, সিহঁতৰ ইমিউনিটিটো ভাল হৈ থাকিব কাৰণে। বন্ধু বান্ধৱীসকল দেখিলে আপোনালোকে মই খুব ধুনীয়াকৈ কুহুমীয়া গৰম পানী দি পেলাই আৰু মচুৰ দাইলটো সমান অকণমান নিমখ দি পেলাই সিহঁতৰ চকুকেইটা ধুৱাই ল'লোঁ আগত। আপোনালোকে দিনটো তেনেকৈ 3 বাৰ ধুৱাব। ধুৱাই পেলাই সিহঁতৰ ইমিউনিটি চিষ্টেমটো যিটো সেইটো আচলতে লৈ থাকিব লাগিব। এতিয়া সিহঁতে কিমান দুৰ্বল হৈ গৈছে দেখিছে নাই, লেটেং পেটেং হৈ গৈছে। মোৰ চোৱা চিতা কৰা অকণমান আচলতে দেৰি হ'ল। সিহঁতক খুব আগতীয়াকৈ ট্ৰিটমেণ্টটো ল'ব লাগিছিলে, সেইটো নোৱাৰিলোঁ। তথাপি চেষ্টা কৰিছোঁ। আপোনালোকেও কৰক। সিহঁতৰ ইমিউনিটি চিষ্টেমটো ভাল হৈ থাকিবৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰথমতে পহিলা আপোনালোকে লিভ 52 যিটো লিভাৰ টনিক সেইটো দিব আপোনালোকে। এইটো দিলে সিহঁতৰ লিভাৰটো আচলতে, আৰু এনেকুৱা দিনত আচলতে কি হয়, বাৰিষা দিনত সিহঁতি
জোকে কণীৰ পৰা শামুকে কণীৰ পৰা আচলতে দহৰ যিখিনি ঘাঁহটো খাই দিয়াৰ লগে লগে সিহঁতৰ লিভাৰটো আচলতে বেয়া হৈ যায় আৰু সিহঁতৰ পায়খানাটো হয়। এতিয়া বাৰু হোৱা নাই, তথাপি সিহঁতৰ লিভাৰটো সম্পূৰ্ণ উইক হৈ গৈছে। আগতে আপোনালোকে লিভাৰটো ঠিক কৰি ল'ব লাগিব। তো মই এইটো টনিক দিছোঁ, এইটো খুৱাই পেলাই আৰু পাৰিলে আপোনালোকে ভিটামিন যিটো আমাৰ মানুহে খোৱা হ'লেও হ'ব, যিটো মাল্টি ভিটামিন, সেইটো আপোনালোকে খোৱালে পোৱালিটো খুব কম দিনৰ ভিতৰত আচলতে সিহঁতি সুস্থ হৈ উঠিব। ভিটামিন বেজিও কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আৰু এটা কথা আপোনালোকক জনাওঁ, আপোনালোকে হয়তো এইটো লিভ 52টো আপোনালোকে কেনেকৈ দিম, হয়তো আপোনালোকৰ মনত সেইটো প্ৰশ্ন উদয় হৈছে। এইটো আপোনালোকে 5 ml দিলেও হ'ব বা অলপ বেছি দিলেও এইটো প্ৰব্লেম। আৰু এটা কথা, আপোনালোকে ফাৰ্মখনত আচলতে ৰেগুলাৰ ধূনা দিবলৈ ল'ব। ধূনা দিলে আচলতে বহু বেমাৰৰ পৰা পৰিত্ৰাণ পায়। আপোনালোকে এইটোও কৰিব, ৰেগুলাৰ আপোনালোকে গধূলি ফাৰ্মখনত ধূনা দিয়াৰ ব্যৱস্থা কৰিব। তো আজিলৈ ইমানখিনিয়ে।